বন্ধুসকল আজি আপোনালোকক দেখুৱাম আগৰ তুলনাত যথেষ্ট উন্নত মানৰ এটা ধান কুটোৱা মেচিন যিটো দেখিছে খুব কম্পেক্ট হয় সৰু জেগাতে লাগি যায় আগৰ নিচিনা বেলবোৰ বহুত দীঘল দীঘল নহয় দেখিছেনে ফিটাবোৰ ইয়াতে একদম সৰু আপোনাৰ সময় বাছে বিশেষকৈ আপোনালোকক ক'বলৈ গ'লে ঘৰৰ যদি বোলে 15-20 দিন বৰষুণ দি আছে ধান আপোনালোকে শুকুৱাব পৰা নাই তেতিয়া তেনেকুৱা ধানবোৰ আনি আপোনালোকে ইয়াত দি দিলে একেবাৰতে হ'ব ওৱান টাইম হ'ব আৰু এইটো এলিভেটৰ বুলি কয় অৰ্থাৎ চিৰি টাইপৰ হয় ইয়াত ধান বাকিলে ই নিজে ওপৰত উঠাই পিনি ইয়াত চালনী এখন আছে ইয়াত পেলাই দিয়ে তাৰ পিছত তাত যিবোৰ হিলগুটি কুটা চুটা ওলাই এইবোৰ ইয়াতে চালনী হৈ যায় তাৰ পিছত তাৰ পৰা আপোনালোকৰ এইফালে দি ওৱান টাইম আকৌ বাৰে বাৰে আকৌ ইয়াৰ পৰা নি আকৌ বাকিব দৰকাৰ নাই ওৱান টাইম আপোনালোকে দেখা পাইছে এনেকৈ চাউল ওলাই মানে ধানৰ পৰা চাউল হয় আৰু ডাইৰেক্ট ঘৰত গৈ আপোনালোকে চৌত দি ভাত বনাব পাৰিব এনেকুৱা উন্নত মানৰ মেচিন আজি ওলালে মানে বঢ়িয়া এপিনে একেবাৰতে তুঁহগুৰি ওলাই য'ত এই মেচিনটোত ফলিয়ান ওলাই আপোনাৰ ডাইৰেক্ট তুঁহগুৰি আৰু চাউল ওলাই 5 to 6 মিনিটত 1 কুইণ্টেল আপোনাৰ ইয়াত ধান কুটাব পাৰি আপুনি কেনেকুৱা পাইছে এইটো ব্যৱহাৰ কৰি ধুনিয়া জুকিব লাগে যিটো পইচা হেটো লওক আৰু প্ৰথমতে কৈ দিও ভিডিওটো শ্বেয়াৰ কৰি দিব কেতিয়াবা আপোনালোকক দৰকাৰ হ'ব আপোনালোকৰ নিজৰ পেজ বা প্ৰফাইলত থাকি যাব এয়া মই মটৰ বীজ হিচিছো ঠিক তেনেকৈ আপোনালোকে যিকোনো বীজ হিচিব পাৰিব এই মেচিনটোৰ দ্বাৰা কিমান ধুনীয়াকৈ একদম একুৰেটলি একদম চাওক আপোনালোকে মেজাৰমেণ্টটো চাওক কিমান ধুনীয়াকৈ জোখে জোখে পৰি গৈছে মই আছোঁ বৰ্তমান ডিমৌ টাউনত আছোঁ দি মৰাণৰ ফালৰ পৰা আহোঁ যিখন ফ্লাইঅভাৰ বনিছে ফ্লাইঅভাৰখন পাৰ হৈ আপোনালোকে বাওঁফালে দেখা পাব এইপিনে মেছাৰ্ছ চেংহুন ইঞ্জিনিয়াৰিং সেমি কমাৰ্চিয়েল ধান কুটা মেচিনে হওক আপোনালোকৰ ঘৰৰ যিকেইটা ধান সেইকেইটাকে যদি কুটাব বিচাৰে তেন্তে আপোনালোকে এনেকুৱা ধৰণৰ ছিংগল ফেজৰ ধান কুটা মেচিনো পাই যাব বিভিন্ন ধৰণৰ ধান কুটা মেচিন পাই যাব তাৰ লগতে আপোনাৰ বহুত মানে উইডাৰ চাওক আপোনালোকে ঘাঁহ কটা মেচিন হওক এয়া হৈছে পচলা কটা মেচিন আজিকালি কিমান সহজ হৈ গ'ল নিমিষতে পচলা এগালমান ওলাই যাব কলম দিয়া মেচিন পাব পাত উঠোৱা মেচিন পাব তাৰ লগতে আপোনালোকে স্প্ৰে চাইছে আপোনালোকে 50 লিটাৰৰ স্প্ৰে আসলে বহুত দূৰলৈকে স্প্ৰে কৰি পাৰি বিশেষকৈ চাহ বাগানসমূহত ব্যৱহাৰ হোৱা এটা মেচিন আপোনালোকে আহিলে হ'ল স্ক্ৰিনত মই নাম্বাৰ দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰি পায় বিভিন্ন ফুড প্ৰচেছিং তথা ফাৰ্মিং ইকুইপমেণ্টছৰ কাৰণে আপোনালোকে ফোন কৰি তেওঁলোকৰ লগত কথা পাতি দাম কি কেনেকৈ ক'ত পাব সকলো জানিব পাৰে তাৰ লগতে আপোনালোকৰ ভিডিঅ' প্ৰথমতে দেখুওৱা মেচিনটোৱে হৈছে এইটো আৰু ইয়াৰ পৰাই কিনিছিল দাদাজনে আমাৰ লগত আছে সত্ৰাধিকাৰী সৰুচেতিয়া দা তথা বৌ আছে নমস্কাৰ জনাইছোঁ দাদাহেঁতি আপোনালোকক খুব এটা ধুনীয়া পৰামৰ্শ দিব যে আজি বিভিন্ন ধৰণৰ আমাৰ চৰকাৰী কিছুমান স্কিম ওলাই থাকে বিভিন্ন আঁচনি ওলাই থাকে বহুতো কৃষকে সেইবোৰ গমে নাপায় আৰু তাৰ লাভ উঠাব নোৱাৰে তো তেনে ক্ষেত্ৰত দাদাহেঁতি আপোনাক সম্পূৰ্ণ তথ্য সহকাৰে আপোনালোকে কেনেকৈ সেই আঁচনিসমূহ নিজৰ কৰিব পাৰে তাক তেওঁলোকে আপোনালোকক পৰামৰ্শ দিব হয় আমাৰ এটা ষ্ট্ৰং আফটাৰ সেল সাৰ্ভিস আমাৰ নেটৱৰ্ক আছে তো অসমৰ যিকোনো জেগাৰ পৰা আমাৰ বস্তু আহিবলগীয়া দিনত কিনিব পাৰিব তো ইয়াত মানে কি হয় বলৱান কোম্পানী যিকোনো প্ৰডাক্ট যদি ল'ব বিচাৰে কাষ্টমাৰজনে জিৰ' ডাউন পেমেণ্ট আৰু বিনা সুদত তেখেতে বাজাজ ফিনচাৰৰ পৰা লোন পাব পাৰে এতিয়া আপোনালোকে কিবা এটা কিনিলে ধৰি লওক কালি পৰহি মেচিনাৰী বস্তু বেল এপাতে ঢিলা হ'ল যেনিবা সেয়াও ছাৰ্ভিচ পাব তেওঁলোকৰ মানুহ গৈ আপোনালোকৰ ঘৰত ছাৰ্ভিচ দি আহিব তো সকলোখিনি সা সুবিধাৰে পৰিপূৰ্ণ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে হৈছে চেংহুন ইঞ্জিনিয়াৰিং গাড়ী ধোৱা মেচিনে হওক ইয়াত ট্ৰেক্টৰখন যদি লেতেৰা হৈ যায় তাক বহুত হাই স্পীডত ধুবলগীয়া হয় না তো তেনেকুৱা মেচিনো আপোনালোকে ইয়াত কম মূল্যতে পাব এয়া কোৱালিটি বলৱানৰ উইডাৰ আছে এইবোৰ সকলো আপোনালোকে 1 বছৰ ৱাৰেণ্টি পাব তাৰ লগতে আপোনালোকে পাব পুৰা ফুল ছাৰ্ভিচ পাব এই মেচিনটো বহুত কোৱালিটি আৰু খুবেই এইটো ডিমাণ্ড থকা মেচিন যিহেতু এই মেচিনটো কোৱা হয় 3 in 1 কিয় জানেনে এই মেচিনটোৰ দ্বাৰা আপোনালোকে ঘৰৰ পুখুৰীটো সিজিব পাৰিব এই মেচিনটোৰ দ্বাৰা আপোনালোকে ঘৰৰ যি ধান আছে তাক কুটাব পাৰিব তথা মৰণাও মাৰিব পাৰিব তেনেকুৱা ধৰণৰ হাস্কা ভাৰ্ণাৰ আপোনাৰ 5 HP মটৰো ইয়াত পোৱা যায় তো আহিব নাপাৰিব আপোনালোকে ইয়াত দেখা পাইছে চেংহুন ইঞ্জিনিয়াৰিং PMFME আঁচনিৰ অধীনত এইবোৰ মেচিন আপোনালোকে ৰাজসাহায্যত কিনিব পাৰিব বলৱান কোম্পানী যিকোনো প্ৰডাক্ট যদি ল'ব বিচাৰে কাষ্টমাৰজনে ইয়াত জিৰ' ডাউন পেমেণ্ট বিনা সুদত তেখেতে বাজাজ ফিনচাৰৰ পৰা লোন পাব পাৰে বাজাজ ফিনচাৰত আপোনালোকে জিৰ' কষ্ট EMI সহজ কাগজ পত্ৰৰ ব্যৱস্থা বেছি নালাগে আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ড বেংকৰ পাছবুক আৰু কিবা এটা চাগে স্ক্ৰিনত নাম্বাৰ দিছোঁ ফোন কৰিব নাপাহৰিব আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী পাব কম মূল্যত আপোনালোকে বেলেগ প্ৰতিষ্ঠানত গৈ পিনি খবৰ কৰি লওক তাৰপিছত আহক চেংহুন ইঞ্জিনিয়াৰিঙলৈকে ইয়াত যদি আপোনালোকে 2 টকা হ'লেও কমত নাপায় তেন্তে মোক ক'ব পাৰিব তথা আপোনালোকে চেংহুন ইঞ্জিনিয়াৰিঙৰ লগত যদি সংযোগ হয় তেন্তে আপোনালোকে যি চৰকাৰী আঁচনি আছে সেই বিভিন্ন আঁচনিসমূহৰ তেওঁলোকে তথ্য দিব কেনেকৈ তাক পাব লাগে তাৰ সঠিক পথ দেখুৱাব নহয় জানো দাদা আৰু তেওঁলোকে অসমৰ বিভিন্ন ঠাইত তেওঁলোকৰ যিমানে ডাঙৰ মেচিন হওক এইটোৱে হওক লাগে এইটোৱে হওক খুব নিমিষতে তেওঁলোকে ট্ৰান্সপৰ্টেশ্যন কৰি পঠিয়ায় ঘৰত পাই গৈ মেচিন আৰু যিকিনক ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি দিব আপোনালোককো প্ৰয়োজন হ'ব পাৰে এনেকুৱা ধৰণৰ বিভিন্ন কৃষি তথা আমাৰ যি ফুড প্ৰচেছিঙৰ
মেচিনে হওক মটৰে হওক এয়া আপোনালোকক হয়তো এদিন প্ৰয়োজন হওক পাৰে তো সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখিব তাৰো উপৰিঞ্চি আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই পিনি কিবা প্ৰডাক্ট ল'বলৈ আহে যিকোনো এটা প্ৰডাক্ট তেওঁ তাৰ ওপৰতো আকৌ 5% ডিছকাউণ্ট দিম কৈছে 1 মিনিটত মানে আপোনালোকে বহুত বস্তু পেকেজ কৰিব পাৰিব ইয়াত চিলটো বহুত ধুনীয়া জাষ্ট মই দেখুৱাইছোঁ মই ইমান নাজানো যদি আপোনালোকক কৰি দেখুৱাইছোঁ আজি মেচিনটো চুইছোৱে এয়া চাওক কিমান ধুনীয়া চিল হৈছে চাওক আপোনালোকে আৰু এনেকুৱা চিলিং মেচিনো পাই যাব আপোনালোকে চেংহুন ইঞ্জিনিয়াৰিঙত পুনৰ এনেকুৱা ধৰণৰ বিভিন্ন বিষয়ৰ ওপৰত ভিডিঅ' লৈ আহিম আজিলৈ মই ৰাতুল জিচু গৈ চাইনিং অফ কৰিছোঁ ধন্যবাদ